Hey guys, welcome back to my another new vlog. মানে আমি গুৱাগাছাত আহিলোঁ। গুৱাগাছাত আমাৰ এটা জেঠি মৰিল। মানে কালি শ্ৰাদ্ধ গেল, আজি মানে এই নাম ধৰব। ৰাতি হ'ল মানে নাম ধৰব এইবাৰ। আৰু কালি ভজ। আৰু জেঠিৰ বয়স আছিল 102 বছৰ। পাগল হৈ যাব একদম। চিঠিখন দুখাই দিছোঁ। জন্ম হৈছিল 1920 চনত আৰু মৃত্যু 2023 চনত। আজিকালি মানুহগিলাই খুব বেছি 65 বছৰত বেছিভাগ মানুহ মৰে আৰু ইমান দিন জীয়াই আছে। একেবাৰে নামত লগ পাইছোঁ গাইছ অলপ পাছত। আৰু লাষ্টতটো আছেই নাগৰাৰ যি আৱাজ একো শুনা নাপায়, সেইকাৰণে অলপ ভিতৰত দিয়া হয় বাহিৰত খানাত যাই বিতন। এবার আমি প্রকট খালো, এবার নৌকাটি যাওয়া হয়েছে।